7 তাৰিখে পুলিচৰ 6000। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। অসম পুলিচৰ ফালৰ পৰা এটা ভাল খবৰ আহিছে। আপোনালোকৰ কি ভাল খবৰ আহিছে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকৰ ইতিমধ্যে অফিচিয়েলি আহি গৈছে, আপোনালোকৰ পদৰ সংখ্যা বৃদ্ধি হৈছে, কিমান বৃদ্ধি হৈছে এই কথাখিনি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে অৱগত হৈছে যে আপোনালোকৰ এদিন পিছতে প্ৰায় আপোনালোকৰ বহুত হেজাৰ পদ আহিবলৈ গৈ আছে। যিহেতু আপোনালোকে 5000 পদ বুলি ভাবিছিল, কিন্তু 5000তকৈ অধিক পদ আহিবলৈ গৈ আছে। আপোনালোকে এতিয়া ভালদৰে প্ৰেক্টিচ কৰক, কাৰণ আপোনালোকে এদিন পিছতে অসম পুলিচত অনলাইন এপ্লাই কৰিব পাৰিব। যিহেতু আপোনালোকৰ 7 অক্টোবৰ তাৰিখে নতুনকৈ পদ অহাৰ কথা আছে। আপোনালোকৰ নতুনকৈ পদ আহিব। যিহেতু অকণমান আগতে CM ছাৰে এটা ডাঙৰ ঘোষণা কৰিছে, আৰু সেই ঘোষণাটোত তেওঁ উল্লেখ কৰিছে আপোনালোকৰ 5000ৰ ঠাইত 6000 নতুনকৈ পদ আহিবলৈ গৈ আছে। যিহেতু এইটো বছৰৰ লাষ্ট ভেকেঞ্চি হ'বলৈ গৈ আছে, সেইটো হিচাপতে আপোনালোকৰ এইবাৰ অধিক পদ হোৱাৰ সম্ভাৱনা আছে। হয়তো 6000তকৈও অধিক পদ হ'ব পাৰে, কাৰণ বছৰটোৰ লাষ্ট ভেকেঞ্চি। আৰু আপোনালোকে বহুতে ভাবি আছে যে এই পদখিনি কেৱল ABUBতে আহিব নেকি। চাওক বন্ধুসকল, এই পদখিনি কেৱল ABUBতে নাহে। এই পদখিনি আপোনালোকৰ SIকে ধৰি আপোনালোকৰ AP আৰু আপোনালোকৰ অসম পুলিচৰ 4th গ্ৰেড বা কামাণ্ডো বেটেলিয়নৰ SI বহুত কেইটা বিভাগতে আপোনালোকৰ পদ হোৱাৰ সম্ভাৱনা আছে। লগতে মই আপোনালোকক কৈছোঁ, হয়তো এইটো এক্সপেক্টেড কৰিছোঁ, যিমানখিনি পদ অভাৰলেপিঙৰ ফলত ৰৈ গৈছিল ফৰেষ্ট ডিপাৰ্টমেণ্টকে ধৰি, সেইখিনি পদো আহিব পাৰে। এইটো এক্সপেক্টেডে কৰিছোঁ, এইটো 100% নহয়, হয়তো আহিব পাৰে। কিন্তু আপোনালোকৰ ABUBৰ বাহিৰেও SI AP আৰু অসম পুলিচ 4th গ্ৰেড পদ হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰক। আপোনালোকৰ মাজত খুব ভাল খবৰ বুলিয়ে ক'ব লাগিব, যিহেতু আপোনালোকে 5000 পদ বুলি ভাবি আছিল, কিন্তু CM ছাৰে কিছু সময় আগতে তামোলপুৰত এইটো ঘোষণা কৰিলে যে আপোনালোকৰ আহিবলগীয়া আগন্তুক ভেকেঞ্চি 6000 ভেকেঞ্চি আহিবলৈ গৈছে। হয়তো তাৰ ভেকেঞ্চি অকণমান বৃদ্ধি হ'বও পাৰে, যিহেতু বছৰটোৰ লাষ্ট ভেকেঞ্চি। আৰু আপোনালোকে 2024 চনত নতুনকৈ ভেকেঞ্চি দেখা পাব, কিন্তু 2023 চনত আৰু আপোনালোকে নতুন ভেকেঞ্চি দেখা নাপায়। এইখিনি লাষ্ট ভেকেঞ্চি বছৰটোৰ, কাৰণ ইয়াৰ পিছত আপোনালোকৰ অসম পুলিচ 0 ভেকেঞ্চি লৈ গৈ আছে বুলি তেওঁলোকে নিজে উল্লেখ কৰিছে। এতিয়া আপোনালোকে ভালদৰে চাই ল'ব পাৰে আমাৰ CM ছাৰে কি উল্লেখ কৰিছিল সেই কনফাৰেন্সত। আপোনালোকে এবাৰ ভালদৰে চাই লওক CM ছাৰে কেনেকৈ কি কৈছে। আৰু এটা মই ভাল খবৰ দি থৈ যাওঁ, 7 তাৰিখে পুলিচৰ 6000 চাকৰি ওলাব। গতিকে চবে দৌৰা দৌৰি যাতে আৰম্ভ কৰি দিয়ে, ঠিক আছে। আকৌ যোৱাবাৰ তামোলপুৰ বাস্কাৰ বহুত ল'ৰাই পুলিচত চাকৰি পাইছে। এইবাৰো চেষ্টা কৰিলে এইবাৰো আকৌ চাকৰি পাব, ঠিক আছে। গতিকে আপোনালোকক মই এইখিনিয়ে ক'লো, বৰষুণ দি আছে বেছি নকওঁ, কিন্তু এটা কথা আপোনালোক